আজি আমি গৈ আছোঁ গোৱালপাৰাৰ শ্ৰীসূৰ্য পাহাৰত আৰু বেছি দূৰ নাই, অলপ দূৰ গ'লে আমি পাম শ্ৰীসূৰ্য পাহাৰ। আপোনালোকে চাই থাকিব ভিডিঅ'টো। এই শ্ৰীসূৰ্য পাহাৰৰ মেইন গেট আহি পালোঁ। ফাইনেলি আহি পালোঁ আমি শ্ৰীসূৰ্য পাহাৰত। শিলবিলাকত চাওক, প্ৰত্যেকটা শিলতে শিৱলিংগ আছে। বেক কেমেৰা কৰি দেখুৱাই দিছোঁ। চাওক, শিলৰ ভিতৰত শিৱলিংগ বনাই থোৱা আছে। কিমান হাজাৰ হাজাৰ বছৰ পুৰণি শিৱলিংগ। আৰু ইফালে এইটো চাওক, এইটো এটা গুহাৰ ভিতৰত মন্দিৰ আছে। ইমান ডাঙৰ ডাঙৰ শিল চাওক, শিলৰ মাজত এইটো গুহা আছে আৰু গুহাৰ ভিতৰত এইটো মন্দিৰ বনাই থোৱা আছে। ইয়াত কিবা লিখা আছে চাইনবোৰ্ডখনত। চাইনবোৰ্ডখনত লিখা আছে জোতা চেণ্ডেল নিষেধ, মানে ভিতৰত সোমাব পাৰি, সোমালেও কিন্তু জোতা চেণ্ডেল নিষেধ। এতিয়া দৰ্জা বন্ধ কৰি থোৱা আছে, ভিতৰৰ ফালে যাব পাৰি মানে। আপোনালোকক দেখুৱাই দিছোঁ, এতিয়া দৰ্জা বন্ধ কৰি থোৱা আছে। তাকে এতিয়া ভিতৰত সোমাব দিয়া নাই, এইফালে সোমাই যাব পাৰি। গুহাটোৰ ভিতৰত মন্দিৰ আছে। চাওক, এইটো হৈছে গুহাটো। এইটো গুহাৰ ভিতৰত মন্দিৰ আছে। আমি আজি ইয়াতে শ্ৰীসূৰ্য পাহাৰ মহাবীৰ স্থানত আহোঁতে আমি চাৰিওফালে ঘূৰি ফুৰি থাকোঁতে ইয়াৰে পূজাৰী এজনৰ লগত লগ পালোঁ। লগ পাই তেখেতৰ পৰা ইয়াৰ বিষয়ত কিছু কথা জানিব বিচৰাত তেখেতে আমাক এইখিনি কথা ক'লে। গতিকে ভিডিঅ'টো চাই থাকক। আমাৰ গোৱালপাৰা জিলাত শ্ৰীসূৰ্য মহাবীৰ স্থান ঘৰত ইয়াতে 1,00,000ৰ এটা শিৱ মূৰ্তি আছে, মানে 99,999টা শিৱলিংগ আছে। শিৱলিংগ ইয়াতে আছে। আৰু ইয়াতে অসমৰ, আমাৰ গোৱালপাৰা জিলাৰ লগতে গোটেই অসমবাসী আৰু ভাৰতবৰ্ষৰ মানুহে আহি আমাৰ সূৰ্য পাহাৰ যি মঠ মন্দিৰ আছে তাত সকলোৱে আহি ইয়াতে পূজা পাতি কৰে। আৰু এই পূজা পাতি কৰি তেওঁলোকে আনন্দ আৰু মনৰ সন্তোষটো ইয়াতে পায়। আৰু ইয়াক ভাৰতবৰ্ষৰ ভিতৰত দ্বিতীয় কাশী বুলিও বা পুৰী বুলিও জনাজাত। ইয়াত
এইটো কাৰণৰ কাৰণে এই 1 লাখৰ এটা শিৱ এটা কম থকাৰ এটা কম কাৰণে থকাৰ কাৰণে ইয়াতে ভাৰতবৰ্ষৰ ভিতৰত দ্বিতীয় পুৰী বুলি সূৰ্য পাহাৰখনক পুৰী বুলিও জনাজাত পুৰী বুলি ভাৰতবৰ্ষত বুলি মানে। কোৱা যায়। ঠিক আছে, এইখিনি কথা কোৱাৰ বাবে। অ, এতিয়া আমি খোজকাঢ়ি পাহাৰৰ ওপৰৰ ফালে গৈ আছোঁ। পাহাৰৰ ওপৰত আৰু বহুত শিৱলিংগ আছে, গতিকে আপোনালোকেতো গম পালে ইয়াত 99,999টা শিৱলিংগ আছে। গতিকে সেইকাৰণে গোৱালপাৰা শ্ৰী সূৰ্য পাহাৰক দ্বিতীয় কাশী বা দ্বিতীয় পুৰী বুলিও কোৱা হয়। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু আপোনালোকক দেখুৱাই আছোঁ শিলত কটা বহু হাজাৰ বছৰ পুৰণি শিৱলিংগ। যিমান পাৰোঁ সিমান দেখুৱাম, গতিকে চবখিনি দেখুওৱা সম্ভৱ নহয়, কিন্তু যিমান পাৰোঁ সিমান দেখুৱাই যাম। শিলত কটা শিৱলিংগ, ইয়াত কোনো চিমেণ্ট বা শিলেৰে বনোৱা নহয়, চিমেণ্ট শিল বা বালিৰে বনোৱা নহয়, অকল শিলত কটা ডাঙৰ ডাঙৰ শিলত কাটি বনোৱা শিৱলিংগ। এইবিলাক আপোনালোকে দেখি আছে শিলত কটা শিৱলিংগ। এইটো এটা শিলত কটা শিৱলিংগ আৰু এইফালে আপোনালোকক দেখুৱাই আছোঁ এইটো এটা মোৰ ওপৰত ইমান ডাঙৰ শিৱলিংগ, শিলত কটা শিৱলিংগ। এইটো চাওক, শিলত কটা শিৱলিংগ, কিমান ডাঙৰ শিৱলিংগ চাওক। চাওক, হাজাৰ হাজাৰ বছৰ পুৰণি শিৱলিংগ, শিলেৰে কাটি বনোৱা হৈছিল। কিমান ডাঙৰ শিৱলিংগ চাই থাকক, আৰু ইয়াতকৈও বহুত ডাঙৰ ডাঙৰ শিৱলিংগ আছে ইয়াতে। বলক আৰু ওপৰলৈ আগবাঢ়ি যাওঁ। ভাগৰ লাগি গৈছে একদম পাহাৰত উঠোতে উঠোতে। এইটোৱে হৈছে শিৱলিংগটো মোৰ পিছফালে চাওক। এইটোৱে হৈছে শিৱলিংগ, শিলত কটা শিৱলিংগ, কিমান ডাঙৰ শিৱলিংগ। আমি এইবাৰ আগবাঢ়ি গৈ আছোঁ আৰু পাহাৰৰ ওপৰৰ ফালে উঠি আছোঁ। এইফালেও আছে বহুত ডাঙৰ ডাঙৰ শিলত কটা শিৱলিংগ, গতিকে আপোনালোকক দেখুৱাই আছোঁ শ্ৰী সূৰ্য পাহাৰ মহাপীঠ স্থানৰ শিলত কটা শিৱলিংগ। চাই থাকক ভিডিঅ'টো আৰু আপোনালোকক দেখুৱাই আছোঁ শ্ৰী সূৰ্য পাহাৰ। এই সৌটো আপোনালোকে দেখি আছে কিমান ডাঙৰ শিৱলিংগ, শিলত কটা শিৱলিংগ। ইয়াত সৰ্বমুঠ 99,999টা শিৱলিংগ আছে। সেইকাৰণে ইয়াক দ্বিতীয় কাশী বা দ্বিতীয় পুৰী বুলি কোৱা হয়। চাই থাকক কিমান ডাঙৰ ডাঙৰ শিৱলিংগ, আচৰিত। জীৱনত প্ৰথমবাৰ দেখিছোঁ এনেকুৱা আচৰিত শিৱলিংগ। চাওক মোৰ পিছফালে চাওক কিমান ডাঙৰ ডাঙৰ শিৱলিংগ। ইয়াত মানে এইখন পাহাৰত প্ৰত্যেকটা শিলতে এনেকুৱা ডাঙৰ ডাঙৰ শিৱলিংগ আছে। আচৰিত, শ্ৰী সূৰ্য পাহাৰত ইমান ডাঙৰ ডাঙৰ শিৱলিংগ আছে। আৰু এইফালে চাওক কি ধুনীয়া প্ৰাকৃতিক পৰিৱেশ, চাৰিওফালে গছ আৰু এইফালে শিৱলিংগ।